মাত্ৰ 1 লিটাৰ তেলত 3 বিঘা হাল মাৰিব পৰা এটা আকৰ্ষণীয় মেচিন। মাত্ৰ 20ৰ পৰা 30,000 টকা ব্যৱসায় কৰি প্ৰতিদিনে উপাৰ্জন কৰক 3ৰ পৰা 4,000 টকালৈকে। আপুনি যদি এজন খেতিয়ক নাইবা আপোনাৰ যদি পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেহ'লে আৰু চিন্তা কৰিব নালাগে, কিয়নো ডিজিটেল মেচিনাৰী শ্বপে লৈ আহিছে আপোনালোকৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ আকৰ্ষণীয় মেচিন। আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে আপুনি পাব এটা আকৰ্ষণীয় পুৰস্কাৰ। লগতে আমাৰ এই ভিডিঅ'টো চাই মেচিন ক্ৰয় কৰিলে পাব 4,000 টকা ৰেহাই। গতিকে পলম নকৰি এতিয়া শ্বেয়াৰ কৰক। হাল বাবলৈ এতিয়া আৰু নালাগে ট্ৰেক্টৰ। খেতিয়কৰ কাম সহজ কৰিবলৈ বজাৰলৈ আহি গ'ল অত্যাধুনিক প্ৰযুক্তিৰ হাল বোৱা মেচিন। মাত্ৰ কেইমিনিটৰ ভিতৰতে আপুনি সহজতে হাল বাই আপোনাৰ মাটি সজাব পাৰিব আটক ধুনীয়াকৈ। বজাৰত এতিয়াৰ পৰা উপলব্ধ কম খৰচৰ হাল বোৱা মেচিন। এইসমূহ মেচিনৰ জৰিয়তে প্ৰতিমাহে উপাৰ্জন কৰিব পাৰিব 1 লাখতকৈ অধিক টকা। আপোনাৰ লগতে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আজি আৰম্ভ কৰক এই ব্যৱসায়। কৃষকসকলৰ বাবে এইটো এটা ভাল খবৰ, কিয়নো বজাৰলৈ আহি গ'ল কম দামৰ আকৰ্ষণীয় মেচিন। মেচিনটোৰ দাম কম যদিও মেচিনটোৱে কাম বেছিকৈ কৰে দামতকৈ। প্ৰথমে মন কৰক এই মেচিনটোলৈ কেনেদৰে অলপ সময়ৰ ভিতৰতে হাল বাই শেষ কৰি পেলাইছে। আৰু এতিয়া লক্ষ্য কৰক এই মেচিনটোৰ ফালে। এই মেচিনটোৰ জৰিয়তে আপুনি কৰিব পাৰিব জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি, চাউলৰ গুড়িৰ পৰা আৰম্ভ কৰি ঘেঁহুৰ পৰা আটা প্ৰস্তুত কৰা ইত্যাদি ইত্যাদি। পশ্চিমবংগৰ কোচবিহাৰৰ ডিজিটেল মেচিনেৰীয়ে আপোনালোকৰ বাবে লৈ আহিছে এইসমূহ সুবিধা। ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা পাব একেবাৰে বিনামূলীয়া অৰ্থাৎ ফ্ৰী হোম ডেলিভাৰী। এই মেচিন ক্ৰয় কৰিবলৈ এতিয়া যোগাযোগ কৰক 9932436699 এই নম্বৰত। মাত্ৰ 1 লিটাৰ তেলত 3 বিঘা হাল বাব পাৰিব এই আকৰ্ষণীয় মেচিনটোৰ জৰিয়তে।